হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। মোৰ প্ৰথমটি লং ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি নহয় আমাৰ ঘৰৰ ওচৰতে থকা শনি মন্দিৰলৈ গ'লোঁ। মন্দিৰত গৈনো কাৰ ভাল নালাগে বাৰু, নহয়নে? আৰু আজি শনি মন্দিৰত পূজা আভাস আছে, সেইকাৰণে অইন দিনতকৈ আজি মানুহৰ ভিৰ অকণমান বেছি হোৱা দেখা গৈছে। ইয়াতে আহি পাই সকলোৱে অকণমান বহিলোঁ। মন্দিৰত যোৱা সকলো ভক্তকে ইয়াত প্ৰসাদ বিতৰণ কৰি আছে। আমিও এইটো টোপোলা লৈয়ে ল'লোঁ। এইফালে বৰমাজনীয়ে কৈছে ভিডিঅ' তোলাম বুলি, সেইকাৰণে অকণমান দেখাই দিছোঁ দেই। ময়ো চাকি বন্তি লৈ চাকি দিওঁ বুলি ওলালোঁ। আপোনালোকৰ ফালে গৰম কেনেকুৱা বাৰু জনাবচোন। ইয়াত আকৌ সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে দেই। চাকি দি মেলি চাহ খাবলৈ গ'লোঁ। চাহত আকৌ মোৰ ফেভৰেট বস্তুটো দিছে দেই। কি হয় বাৰু ক'বচোন কমেণ্ট কৰি পাৰে যদি। চাহ খাইছা তুমি? ৰাস্তালৈ ওলাই আহোঁতে দেখিলোঁ আকৌ ফ্ৰীতে চৰ্বত দি আছিলে, তো এগিলাচ খাই ল'লোঁ। ইয়াতে ষ্টেচনাৰী দোকান ঢেৰ আহিছিলে। ছোৱালী হৈ নোযোৱাকৈ থাকিব পাৰোঁনে বাৰু? কিবা কিবি এটা কিনি ল'লোঁ। পৰিৱেশটো চাওকচোন, চাৰিওফালে মানুহ। ইয়াত আকৌ মানুহ এজন আহিছিলে দেই, বেয়াই লাগে, গান গাই আছিলে। এই দাদাজনকো 10 টকা 20 টকা মানে যি পাৰে আৰু দিবচোন সকলোৱে। ইয়াত ওজাপালি আকৌ নাম লৈ আছে। গৰমত চাওকচোন চবৰে অৱস্থা কি হৈছে। চবে সেইকাৰণে ফেনৰ তলত অকণমান বহি আছিলোঁ। মানুহ কিছুমান থাকে যে ন, ইমান কিবা ধৰণৰ মানুহ পেলাই মেলি আগবাঢ়িছে। মুঠতে মইতো পৰিয়ে গৈছিলোঁ। মানুহ খোৱা পাত্ৰৰ পৰা উঠিবই পৰা নাই, তাতে ৰখি আছেগৈ খিচিৰি খাবলৈ। শেষত ভিডিঅ' কৰিবলৈ নহ'ল, কিবা কৈ আমিও খাই উঠিলোঁ। ভিডিঅ'টো আকৌ শনিবাৰৰে দেই, এডিট কৰিবলৈ থাকি গৈছিলে এলাহত। বাই।